নমস্কাৰ সকলোকে কি খবৰ আপোনালোকৰ আশা ৰাখিছোঁ সকলোৱে ভালে আছে আমিও বাৰু ভালে আছোঁ আপোনালোকে হয়তো ধৰিব পাৰিছে যে মই আজি কি ভ্লগ ভিডিঅ' লৈ আহিছোঁ আচলতে এইজনী যে দেখিছে কৰ্ণাটকৰ দিদি তাই আমাক আচলতে নিমন্ত্ৰণ কৰিছিলে তাইৰ ঘৰ হ'ল কৰ্ণাটকত তেওঁলোকৰ দক্ষিণ ভাৰতৰ ৰীতি নীতিৰে যি লক্ষ্মী পূজা তাত মানে 5জনী নহ'লে 7জনী বিবাহিত মহিলা লাগে তাৰে ভিতৰত আমি মহাৰাষ্ট্ৰৰ দিদি মোৰ লগত যে থাকে মই আৰু পদুমী বাইদেউ মাতিছিলে আৰু বেলেগ আছিলে বাৰু বেলেগ বেলেগ ৰাজ্যৰ তাৰপিছত আহিয়ে আমি দিদি সহায় কৰিম বুলি পাকঘৰত আমি অলপ লাগি গ'লোঁ যিহেতু আমি অহাৰ আগতে বহুতকেইটা দিদিয়ে যোগাৰ কৰি থৈছিলে আৰু ওচৰৰে বেলেগ দিদি আহিছিলে কিন্তু আমিও ভাবিলোঁ আহিলোঁ যিহেতু সময়মতে অকণমান কামত লাগি দিওঁ তাৰপিছত দিদিয়ে এইফালে পূজাৰ কাৰণে মানে লক্ষ্মী মাক ৰেডি কৰিছে মানে তাৰ পূজা ভাগ কৰিবৰ কাৰণে মাৰ প্ৰসাদ পাতি সম্পূৰ্ণ ৰেডি কৰিছে যিহেতু আমি সকলো আহি পোৱা নাছিলোঁ আমি বাৰু উপস্থিত হৈছিলোঁ বাকী 2-3জনমান আহি পোৱা নাছিল তেওঁলোকক আমি ৰখিলোঁ ধুনীয়াকৈ দেখিছে নহয় আমাৰ যেনেকৈ সৰুৰ পৰা আমি লক্ষ্মী পূজা দি আহিছোঁ কিন্তু আমাৰ অলপ ৰীতি নীতিবিলাক বেলেগ হয় কিন্তু এইটো প্ৰথম দেখিছোঁ ভাল লাগিছে আৰু ইয়াৰ নীতি নিয়মখিনি সঁচাকৈ দেই বহুত ভাল লাগিছে এটা লক্ষ্মী মাৰ যিহেতু বহুতকেইটা ৰূপ বহুত ধৰণে পূজা অৰ্চনা কৰা হয় এনেকৈ প্ৰথম মই জীৱনত মানে প্ৰথম নহয় যোৱা বছৰো পাইছিলোঁ বাৰু কিন্তু যোৱা বছৰ অকণমান আমি যা যোগাৰ কৰিব পোৱা নাছিলোঁ তেনেকৈ মনত নাই ইমানখিনি এইবাৰ ভালকৈ আমি পালোঁ ভাল লাগিলে দিদি আমাক ধুনীয়াকৈ ফুল দিলে পূজা অৰ্চনা কৰিবৰ কাৰণে তাৰপিছত আমি সকলোৱে মাৰ প্ৰাৰ্থনা জনাই ধুনীয়াকৈ আমি আশীৰ্বাদ ল'লোঁ পূজা কৰিলোঁ সকলোৱে ভাল লাগিলে যিহেতু প্ৰথম অভিজ্ঞতা এনেকৈ আমাৰ সেইফালৰ আমাৰ অসমত বাৰু লক্ষ্মী মাৰ যিমান দিন মই পূজা কৰি আহিছোঁ অকণমান বেলেগ আছিলে ইয়াত আমাৰ যেনেকৈ প্ৰসাদবিলাক চাউলৰ হয় বিশেষকৈ বা বুট মাহ এনেকৈ থাকে এওঁলোকৰ ফালে মানে কি হ'ল দেখিছে নহয় চাউলৰে বহুত ধৰণে প্ৰসাদ বনাইছে মানে 7-8 প্ৰকাৰৰ হ'ব কিজানিবা এতিয়া মানে নিৰামিষ ব্যৱহাৰ কৰে কিন্তু তেল ব্যৱহাৰ কৰে নিৰামিষ হয় নহৰু পিঁয়াজ নাথাকে কিন্তু ধুনীয়াকৈ তেলেৰে পৰঠা তাৰপিছত চুজিৰ হালোৱা এনেকৈ পিঠা লাডু বহুত কেইপ্ৰকাৰৰ আছিলে ধুনীয়াকৈ পূজা হোৱাৰ পিছত আমাক যি 7জনী মাইকী মানুহ মাতিছিলে আমাক ধুনীয়াকৈ দিদিয়ে আমাক আৰু মানে লক্ষ্মী মাৰ দৰে পূজা অৰ্চনা কৰিলে এইখিনি মানে বেছি ভাল লাগিছে এইখিনি যে তেওঁলোকৰ ফালে যে এনেকুৱা ৰীতি নীতি আছে আৰু আমাক এনেকৈ গ্ৰীণ কালাৰৰ ধুনীয়াকৈ প্ৰত্যেককে চুৰি দিলে আৰু এইবাৰ বাৰু বস্ত্ৰদান নকৰিলে যোৱাবাৰ আমাক বস্ত্ৰদানো কৰিছিলে ধুনীয়াকৈ তাৰপিছত আমাক কৰাৰ পিছত দিদিক আমি সকলোৱে সেইখিনি নীতি নিয়ম কৰিলোঁ তাৰপিছত তাই যাতে সদায় দিনে সুহাগন হৈ থাকে তাৰ কাৰণে মংগলসূত্ৰত আমি ফুট দিলোঁ ধুনীয়াকৈ তাক আশীৰ্বাদ কৰিলোঁ আৰু এই উদ্দেশ্যটোৱে হ'ল মানে লক্ষ্মী মাক নাৰীক লক্ষ্মী ৰূপ মানে মনা হয় আৰু সেয়েহে আমাক মানে বেলেগ মানে লক্ষ্মী মাৰ দৰে আমাক ব্যৱহাৰ কৰিলে পূজা কৰিলে আমাৰ পৰা আশীৰ্বাদ ল'লে ভাল লাগিল এইখিনি সঁচাকৈ দেই বহুত ভাল লগা তাৰপিছত গোটেইখিনি পূজা অৰ্চনা হোৱাৰ পিছত আমি গোটেইকেইজনী লক্ষ্মী মাৰ ওচৰত ফটো ভিডিঅ' স্মৃতি হিচাপে ৰাখি থ'লোঁ মাৰ আশীৰ্বাদ লৈ পেলাই আশীৰ্বাদ লোৱা হোৱাৰ পিছত ইয়াত আছে মহাৰাষ্ট্ৰ গুজৰাট কৰ্ণাটকা তাৰপিছত UP বিহাৰ ত্ৰিপুৰা আৰু আমি অসমৰ দুগৰাকী আছিলোঁ বাৰু আমাৰ পদুমী বাইদেউ আৰু মোৰ তাৰপিছত পূজা অৰ্চনা হোৱাৰ পিছত এয়া প্ৰসাদ হিচাপে বাৰু আমি লৈছোঁ এই যে দেখিছে আমাৰ অসমত যে মাজত নাৰিকল তিল দিয়া পিঠাৰ দৰে হয় কিন্তু মাজত ইয়াতে মানে দালিৰে বনাইছিলে প্ৰথমতে ভাবিছিলোঁ আমাৰ অসমৰ দৰে বনাইছিলে এনেকৈ আমি বাৰু কাণমুচৰি পিঠা বুলি কওঁ এই পিঠাবিধক আপোনালোকে কি বুলি কয় মই বঙাইগাঁৱত সৰুৰ পৰা ডাঙৰ হৈছোঁ আমি কাণমুচৰি পিঠা বুলিয়ে কওঁ সৰুৰ পৰা आज हम पूजात आइसिले लक्ष्मी देवी मार पूजात तो ये है हमारी गुलुमुलु दीदी कर्नाटका दीदी चिंचना तरवाल दीदी और ये हमारे प्यारी सी महाराष्ट्र दीदी अश्विनी विशाल और ये प्यारी सी हमारी गुजराती दीदी ममता दीदी और ये है हमारी प्यारी सी नॉर्थ ईस्ट त्रिपुरा का दीदी अमृता दीदी प्यारी सी दीदी और मैं खुद नमस्कार এনে বাৰু ধেমালি কৰিলোঁ সকলোৰে লগত তাৰপিছত এতিয়া দিদিৰ পৰা আমি বিদায় লোৱাৰ সময়খিনিৰ এইখিনি ভিডিঅ' আছিলে ভাবিলোঁ আপোনাৰ লগত শ্বেয়াৰ কৰিম বুলি এই ক্লিপখিনি ৰাখি থৈ দিছোঁ বহুত মৰমৰ হয় সকলোৰে ভাল লাগে দিদিক বেয়া মানে একদমেই বেয়া নহয় খোলা মনৰ তাৰপিছত এতিয়া বিদায় পৰৰ দেই ভিডিঅ'খিনি আমাৰ পূজা ভালে ভালে ধুনীয়াকৈ পূজাখিনি হৈ গ'ল এতিয়া আমি ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু যদি ভাল লাগিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি ৰাখিব দেই আজিলৈ আহিছোঁ বাই বাই